বাকি ডাঙৰে হে দুটা নেকি দুটা পাৰি না হে গেলা 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 গম না চাবি কিন্তু ভালকৈ থাকবি তো বাঘ ওলছি গাইছ কিন্তু ক'বা নোৱাৰো ডাঙৰ আছোঁ বাক্সাত বোলে বাঘ ওলছি চাওঁ বাক্সাত বাঘে চাম আজি তো হাই হেল্ল' নমস্কাৰ মই ইউটিউব চেনেল আপোনালোক স্বাগতম জনাইছোঁ আৰু এঠাইত যাই আছোঁ এতিয়া বৰ্তমান ক'ত যাই আছোঁ কি কথা গোটেইখিনি গম পাব চিমলাৰ ফালে যাই আছোঁ গমে না আৰু কাই আছে না মোৰ লগত হেৰি আছে আজি তো বাঘ ওলছি গম না চাবি কিন্তু ভালকৈ থাকবি তো বাঘ ওলছি গাইছ কিন্তু ক'বা নোৱাৰো ডাঙৰ আছোঁ বাক্সাত বোলে বাঘ ওলছি চাওঁ বাক্সাত বাঘে চাম আজি কেনেহেন কি বাঘ ওলছি বাঘৰ লগত চেল্ফি উঠিবা আৰু গাইছ সেইকাৰণে অকাত আছে তোক গাইছ তো চাওঁ কি কয় যাইছোঁ দিয়ক চাই থাককচোন ভিডিঅ'টো তো পুলিচৰ একদম টাইট চিকিউৰিটি চলি আছে একদম চাওকচোন তো বাঘমাৰাৰ পৰা অলপ আগত চিকিউৰিটি চলি আছে তো মই আনিছোঁ হেলমেট দুটা মানে এটা হেলমেট আনিছিলোঁ এটা হেলমেট অনাৰ কাৰণে বায়ন যি মোৰ লগত বায়নক মানে খোজকাঢ়ি আনিব লগা হৈছে তাক খোজকাঢ়ি আনি আছোঁ সি বৰ্তমান খোজকাঢ়িছে বেচেৰাই এইফালৰ পৰা খোজকাঢ়ি আহিছে এইটো খোজকাঢ়ি আহিছে এতিয়া চেকিং চলি আছে তো গাইছ আমি চিমলা পালোঁ এতিয়া আহি পেলাই আৰু জাগাক লৈ যাম তো কি হ'ব পাৰে আমাৰ লগত আপোনালোক চাই থাকক তই যে মোক কি বুলি কয় বাঘ দেখাম বুলি কৈছিলি তো দেখাব ভাই লাগে বাঘ পাঠশালাত বাঘ ওলছি কিন্তু তই মোতছে জানা নেকি হা তোক মই দেখাব ভাই লাগে তো ইয়াক গাইছ দেখাব লাগে বাঘবোৰ দেখাওঁ ইয়াক চাওঁ বাঘ দেখাই আহিম আজি চাবচোন বাঘ কি বাঘ দেখাওঁ ইয়াক লগ তো ধুনীয়া এটা টুৰিষ্ট প্লেচ আহিব পাৰে হয় না আকৌ কাঞ্চু তোক কেনে লাগছি অঁ তো দেখাই আছোঁ আপোনালোকক মেইন অফিচটো এতিয়া চাওকচোন চাই লওক কৰি লওক তো গাইজ এটা বহুত ধুনীয়া জেগাত আহিছোঁ তো এইখন আছে সেইত চিমলাৰ পৰা অলপ আগে আহি আমি লক্ষী বাজাৰ বুলি কয় এইখিনি জেগা তো লক্ষী বাজাৰত আছে ধুনীয়াকৈ আহিব পাৰে আপোনালোকে আহিলে তো ইয়াতে ফটো শ্বুটিং হৈয়ে থাকে প্ৰায় আৰু লগতে ময়ো আহিলোঁ আজি কিবা এইটো ভিডিঅ' বনাব অলপ তো দেখাই আছোঁ আপোনালোকক চাওকচোন সি আহি তাতে ৰেডি হৈছে মানে ফটো উঠাব লাগে বোলে ইয়াক গাইজ ফটো উঠি দিওঁ অলপ সেইটো যিজনী চৰা আছে ধুনীয়াকৈ যিজনী চৰা আছে আৰু লগতে ইয়াতে ঘৰটো আছে এইটো সেই ৰিজৰ্ট টাইপ চাই লওক মই পাহৰিয়ে গৈছোঁ ফুলবা তো ইয়াতে আমি আহিলোঁ আহি ইয়াৰ পৰা দেখালোঁ অলপ দেখাই উঠি এতিয়া আৰু এক চাইডলৈকে যাম সিফালে যাম তো ইয়াক বাঘ দেখাৰ কথা না ইয়াক বাঘ দেখাম এতিয়া গম পাইছে না তো ইয়াক বাঘ দেখাই লৈ যাম তো এইটোৱে প্লেচ আছিল ধুনীয়াকৈ দেখালোঁ আপোনালোকক তো এতিয়া ইয়াৰ পৰা যাম এইটো ইক' টুৰিজিম হয় ইক' টুৰিজিম ছ'চাইটি এইটো চাই লওক আৰু এষ্টাব্লিছ হৈছিল 13 ডিচেম্বৰ 2003 চনত চাই লওক আৰু এইটো আছে লক্ষী বজাৰত আছে ডিষ্ট্ৰিক্ট সেই বাক্সা বডলেণ্ড আছাম চাই লওক লক্ষী বজাৰত আছে ইয়াতে তো আমিতো আহিছিলোঁ তো এতিয়া যাম অলপ যাওক তো চিমলাৰ ফালে আহিলি গাইছ মানে আহিলি মানে ইচ্ছা যায়ে তাৰমানে একেলগে আহিবা দাউধাৰা ফালে আহিবা গম পাইছে না গাইছ তাৰমানে সেইকাৰণে অলপ মানে আহিলোঁ দুটাই ফুৰিও আহিলোঁ ইয়াক মানে বাঘ দেখাব লাগিব না গাইছ এনেই বাঘ দেখাবাই আহিছোঁ মানে দেখা পাবি কিন্তু ইয়াতে অলপমান জেগা আছে তাৰমানে হয় না হা গম পাই যাবি একদম তো বাঘখিনি দেখাব লাগিব ইয়াক বাঘ দেখাব লাগিব চাওকচোন নাজাৰাটো চাই লওক নাজাৰা এই সেই পাহাৰখন দেখা না
নাযায় অঁ সেই পাহাৰৰ পৰাই তাৰমানে আহিছে বাঘটো গম পাইছা তাৰপিছত লগ কৰোঁ ইয়াক তো হোটেল এখন আহিলোঁ হোটেলত আহি বেলেগ খাব আনিলোঁ খাব আহিছোঁ আৰু তাক বাঘ দেখাম হোটেলত কিবা খাই লওঁ তেনেকৈ আমাৰ ভাত আহি গ'ল তো এতিয়া এনেকৈ ভাতটো খাই ল'ম ৰ'ব ভাতটো ধুনীয়াকৈ দিছে পাপৰ চাপৰ এনেকৈ গাহৰি মাংস এনেকৈ ধুনীয়াকৈ খাম আনি আমাক ডিছটো দিলাক আমি এতিয়া খাম আপোনালোকে চাওকচোন খাই চাই উঠিলোঁ উঠি এতিয়া যাম তো ভাত চাত খালোঁ দিয়ক তামোল চামোল লৈছোঁ অঁ তই যে বাঘ দেখাম বুলি কৈছিলি অঁ চাহ ফাৰ্ষ্টতে আমি ৰিজৰ্ট চালোঁ তাৰপিছত আমি ভাত খালোঁ অঁ তাৰপিছত ৰাস্তাই দুটামান গৰু দেখা পালোঁ গাহৰি দেখা পালোঁ বাঘ কোনদিনা দেখা পাম সেইটো কৈছোন মোক बुरा लगता है भाई आप लोग भी जानते हो বাঘ ওলছি বুলিয়ে কৈছোঁ তোক দেখা পাম বুলি কোৱা নাই নহয় মই কিনো কথা কওঁ তই মিছা কথা কৈছা তুই এই পাগলা সিবেগে যা তুই আৰু কথাটো হ'ল কি এনে গাইছ মই ঘৰত বৰ হৈ আছিলোঁ তাকো আজি ৰবিবাৰ তোক দেখাবাই লাগে এতিয়া বাঘটো মানে কেনে গেছ কৰা না মানে বাঘটো আহোঁতে গম পাইছা পাহাৰখন দেখিছ না এইখন পাহাৰ দেখছ না তই চা এইখন পাহাৰ দেখছ না এইখন পাহাৰ মোক লাভ নাই তই এতিয়া শুন বুলি কৈছা তই হা তোক দেখছ না মই এইটো পাহাৰখন দেখছ না গৰু দুটামান দেখাইছা আৰু কি বোলে গাহৰি দুটামান দেখাইছা সেই বাঘ নেকি चीटिंग करता है तू তো গাইছ ইয়াক দেখাবাৰ লাগিব একদিন চিৰিয়াখানাক লৈ যাম ইয়াক গাইছ এতিয়াতো যামছে মই ইয়াক এনেকৈ আনিছিলোঁ আৰু চাচোন চাচোন এটা বস্তু চা নাচাওঁ মই পাহাৰৰ পৰা আহি থাকোঁতে কিমান দিন লাগিব চাচোঁ পাহাৰত কি বুলি কয় হেলিকপ্টাৰত আহক যেনেকৈ আহে দেখছি বাঘে বোলে হেলিকপ্টাৰ আহিব লাগে ফাল্টু দিয়া দিয়া ইয়াক মই এনেকৈ আনিছিলোঁ গাইছ তাৰমানে কথাটো হ'ল তাৰমানে মানে নাই বোলে আৰু গাইছ উপায় নাই মোৰ তাৰমানে একলা আহিব ইচ্ছা নাছিল লগ নাছিল কায়ো মানে বহুতো আহি তাৰমানে ভাতটো খাম বুলি ভাবিলোঁ তাৰমানে বহুত দিন অহা নাই ভূটান হ'লে মানে সময় নাপাওঁ গাইছ ক্লাছ চাছটাৰ কাৰণে পোৱা আৰু এতিয়া আছে ক্লাছ এতিয়াও ক্লাছ আছে মোটামুটি 12টা বজাৰ পিছত সেইকাৰণে আহিলোঁ পাই আহিলোঁ আৰু পাই কিনে ভাত খাব আহিলোঁ গাইছ তো সেইকাৰণে হোটেলত আহি ভাল লাগে মানে ভাত চাত খাব ভাল লাগে কিবা এটা তো সেইকাৰণে আহিলোঁ এতিয়া বেছি পলম নকৰি আমি ডান্স ক্লাছ আছে ডান্স ক্লাছলৈ আহিলোঁ আৰু তাৰপৰা এনেকৈ বেছি পলম নকৰিলোঁ পলম নকৰি ডান্স ক্লাছ আৰম্ভ হৈ যাব এতিয়া এনেকৈ ক্লাছ আহি পালোঁ তো এনেকৈ ক্লাছ চাছ কৰি আহিলোঁ ক্লাছ চাছ কৰি ফুৰিও আহিলোঁ ইয়াক বাঘো দেখালোঁ বাঘ দেখছি সি পাগলাই বাঘ দেখছি বাঘে দেখলা তাক বাঘ দেখাম বুলি নিছিলোঁ গৰু 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 দেখছি আৰু এইটো কি বুলি কয় কলা কলাটো গাহৰি 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 মানে দেখছি পতাত তাক এতিয়া চাহ খাব আহিছোঁ আমি গোটেইকেইটাই তো ভিডিঅ'টো মানে আছিল আজিলৈ ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব গাইছ বাই বাই